অ' মায়ে মই স্কুল যাওঁ মই ক'ত গেলি মই তই দেৰি হৈছে মোৰ আপা গৈছো ৰ মই গৈছো ৰ ক'তনো কি কৰি থকা হয় মায়ে মোৰ দেৰি হৈছে দেখা নাই এই ৰহে বা ক'লে মই গোটেই গোটাই গাখীৰ মই খাই থৈ গৈছি তাকে চাফা কৰি আছিলো দে হ'ব দে এতিয়া মই যাওঁ স্কুলত মোক পইচা দি তালে যাওঁ খাবাক লাগি এই আঠনা দিছো আজি 4 আনা খাবি কালি 4 আনা খাবি কি কয় মায়ে তই এগিলা আজিকালিনো আঠানা চাৰি আনাত কি পায় ৰাস্তাত পৰি থাকিলে মানুহে নবদলে আঠানা চাৰি আনা 20 টকা মান দিয়ে হ'ব দে কি কয় আমি দেখোন আগতে আঠনা 4 আনা দিছিলো কায়ে তোৰতো দিনৰ কথা বেলেগ আছিলে আজিকালি ডিজিটেল ইণ্ডিয়াত দিন দে হ'ব দে 20 টকাটো দি এতিয়া যাওঁ মই দেৰি হৈছে মোৰ দে 20 টকাকে দিছো আৰু এটা কথা শুন তই আজি প্ৰথম স্কুলত যাবি মাষ্টৰে যি কয় তাকে শুনবি আৰু ভালকে উত্তৰ দিবি দেই তই এইগিলা চিন্তাই নকৰিবি মাই তই কি চিন্তা কৰি আছা মোৰ এখন নতুন স্কুল হ'ল কি হ'ল মই মাষ্টৰক হেণ্ডেল কৰিব জানো নহয় মাষ্টৰে মোক মেলি দিব লাগিব মোৰ উত্তৰ শুনা পালে দে যাগে বাপ্পা দেৰি হ'ল ইয়াৰ সংটোক লাগিহে মোৰ ভয় লাগে অকৰা চলি কিবা উল্টা পুল্টা প্ৰশ্ন কৰিলে মাষ্টৰকে মাৰ দিব চলিহাত আইছা এই ঈশ্বৰৰ বাচ্চা কনা নাই কি আমি দেখোন আহিছো আকৌ সুধিও চলি ইয়াত আহিছা দে এতিয়া ৰোল নম্বৰ কম ভালকে শুনবি ৰোল নম্বৰ 1 হয় প্ৰেজেন্ট ছাৰ ৰোল নম্বৰ 2 হয় প্ৰেজেন্ট ছাৰ ঐ এহঁতে এইগিলা কি কৈছে পেলেন আমাৰ এই আগৰ স্কুলখনত দেখোন এনেকৈ কোৱা নাছিলে ছাৰে ৰোল নম্বৰ দেখুৱাই আৰু আমি উপস্থিত ছাৰ বুলি কওঁ এখন স্কুলত এনেকৈ কয় প্ৰেজেন্ট বুলি কয় ৰোল নম্বৰ 3 হয় প্ৰেজেন্ট ছাৰ হাও এইবাৰতো মোৰ পা লাগিব এহঁতে বা কি কৈছিলে পেলেন ছাৰ কি বা কৈছিল ৰোল নম্বৰ 4 হয় প্ৰেগনেণ্ট ছাৰ হা কি কলি তই প্ৰেগনেণ্ট অঁ ছাৰ আই প্ৰেগনেণ্ট ছাৰ চধামূৰ্খ প্ৰেগনেণ্ট নহয় প্ৰেজেণ্ট অঁ সেইটোৱে যেন চাওঁ তই এফালে উঠি আছোন তোক আগতে এখন স্কুলত দেখাই নাই দেখোন কেনেকৈ দেখা পাব ছাৰ মই আজিহে আহিছোঁ দে ভালে হৈছে দে তোৰ পৰিচয়টো কওঁ তোৰ মাৰে দেউতাৰে নাম কওঁ তোৰ নাম কওঁ মোৰ নাম হৈছে টফি পাঠিয়া মাৰ নাম হৈছে টফিৰ মায়াক দেউতাৰ নাম হৈছে খুনচিনে আৰু ঘৰ মোৰ ইয়াতে জিলা মোৰ খকলাং উত্তৰ দেউতাৰে নামটো তই ভালকে ক'ব নাজানা মই দেখোন ক'লোৱে ছাৰ দেউতাৰ নাম খুনচিনা মায়ে আকৌ ঘৰত দেউতাক মাতে অ' খুনচিনা আৰু দেউতাই দেখোন মাইক মাতে অ' পাঠিয়াৰ মাক শুনছে হা এইটো মাতা নামহে আৰু আচল নামটো কি আচল নামটো মই নাজানো নহয় ছাৰ ঘৰত সুধি আহোঁ নেকি মাইক ঘৰ মোৰ ইয়াতে দে হ'ব দে নাংগেৰে যাবা কিতাপৰ পঢ়া কথা কিবা জানা না কি কয় ছাৰ কিতাপৰ পঢ়াৰ কথা মই নাজানো আপুনি মোক লাজ দি দিলে পাই ছাৰ সোধক কি সোধে হা তই চব জানা দে ভালে হৈছে দে বহু শব্দত প্ৰকাশ কৰা বস্তু একবিধৰ নাম কৈছো তই বহু শব্দত থকা বস্তু বিহৰ নাম নে ছাৰ আমাৰ চুলি মাথাৰ ওপৰত থাকিলে চুলি তাৰ পৰা 2 ইঞ্চিমান তলত উঠৰ ওপৰত থাকিলে গোফ তাৰ পৰা 2 ইঞ্চিমান নামি আহিলে থুথৰিত থাকিলে থুথৰিত দাড়ি আকৌ তাৰ পৰা 2 ইঞ্চিমান নামি আহক তাৰ পৰা 2 ইঞ্চিমান নামি আহিলে বুকত থাকিলে বুকৰ নোম আকৌ তাৰ পৰা 2 ইঞ্চিমান নামি আহক তাৰ পৰা 2 ইঞ্চিমান নামি আহিলে দে হ'ব দে সেইখিনি চবে জানে দে তই আৰু দেখাই দিবা নাংগে দে তোক মই এতিয়া এটা বেলেগ খৰো দে তই মোক এটা শব্দত প্ৰকাশ কৰা কৈছোন মই ভাত খালো খা নাখাই দিয়া তই খালি এতিয়া তাতে মোৰ কি হ'ল হা তোক তাৰমানে আগৰ স্কুলত এনেকৈ শিকাইছিল নহয় ছাৰ এনেকৈ শিকোৱা নাছিল ছাৰে স্কুলত আহিছিল আৰু ওচৰৰ মোৰ বাইদেউটোক মাতি আনি পেলাই কথা পাতি আছিল আৰু অন্তৰ পৰা আমাক গেৰে শিকাই থাকে তই বিপৰীত শব্দ পাৰা নে দে সুধি চাওকচোন ছাৰ দে কৈছো পিছে তই ধনীৰ বিপৰীত শব্দ কি হ'ব ধনীৰ বিপৰীত শব্দ দুখীয়া হ'ব বাৰু পিছে দুখীয়াৰ বিপৰীত শব্দ কি হ'ব দুখীয়াৰ বিপৰীত শব্দ মস্ত দুখীয়া হ'ব কি কলি তই দুখীয়াৰ বিপৰীত শব্দ মস্ত দুখীয়া পিছে কি হ'ব দে আপুনিয়ে কওকচোন দে হ'ব দে বহগৈ যা নহ'লে মই মাইক সুধি আহোঁ নেকি ছাৰ ঘৰ মোৰ ইয়াতে কৈ চলি তই আৰু এটা কথা কৈছোন তই আগৰ স্কুলখন বাদ দি পেলাই এইখন স্কুলত কিয় আহিলিয়ে মই নাজানো ছাৰ মাহঁতেহে জানে সুধি আহোঁ নেকি ঘৰ মোৰ ইয়াতে দে হ'ব দে নাংগে দে হ'ব দে বহি থাক